আয়ুর্বেদিক বনলতা অজাৰ ভিডিঅ' চাৱাৰ কাৰণে ধন্যবাদ। মুছলমান ভাইসকলৰ কাৰণে আসসালামু আলাইকুম। হিন্দু ভাইসকলৰ কাৰণে নমস্কাৰ। আজি মই আপোনালোকৰ আগত আৰু এটা আয়ুৰ্বেদিক ঘৰুৱা টিপছ লৈ আহিছোঁ আৰু আমাৰ এই টিপছৰ কি কাম হয় আপোনালোকে চালেহে গম পাব। এই টিপছটো আপোনালোকে খাব নালাগে, জাষ্ট ব্যৱহাৰ কৰিলে আপোনালোকৰ কাম হৈ যাব। এই টিপছটো যদি আপোনালোকে ব্যৱহাৰ কৰিব খুজি আছে, ভিডিঅ'টো স্কিপ নকৰাকৈ মন দি ভালদৰে চাওক। তেতিয়াহে আপোনালোকে গম পাব কেনেকুৱা ধৰণৰ টিপছটো ব্যৱহাৰ কৰিব লাগে। আৰু আপোনালোকে এই চেনেলটো সাবস্ক্ৰাইব কৰি দিব, অল নটিফিকেশ্যনটো টিপি দিব। আৰু ভিডিঅ' চাই পেলাই যদি আপোনালোকৰ ভাল লাগে তেতিয়াহ'লে লাইক, শ্বেয়াৰ, কমেণ্ট কৰি দিব। আৰু যদি এই ভিডিঅ' চাই আপোনালোকৰ উপকাৰ হোৱা নাই তেনেহ'লে কমেণ্ট কৰি মোক জনাব। মই পিছত বেলেগ টিপছ লৈ আহিম আপোনালোকৰ আগত। আৰু এই টিপছত আপোনালোকৰ 100% কাম হ'ব। আহক জানি লওঁ এই ভিডিঅ'ৰ মাধ্যমত আপোনালোকৰ এই ঘৰুৱা টিপছেদি কি উপকাৰ হ'ব। আপোনালোকে যদি বিয়া কৰাইছে, তিৰিটো আপোনাৰ বেছি কথা নুশুনে, আপোনাক যদি ভাল নাপায়, মায়েকৰ ঘৰত বেছি যাব খোজে, আপোনাক থৈ পেলাই বেলেগ ল'ৰাক ভাল পায়, তেনেহ'লে এইটো ঔষধ আপোনাৰ কাৰণে কাৰ্যকাৰী হয়। আৰু যদি আপোনালোকে চেম ধৰণৰ উল্টা হয়, আপুনি এটা ছোৱালী এটা ল'ৰাৰ লগত বিয়া হৈছে, আপোনাক থৈ পেলাই বেলেগ ছোৱালীৰ লগত বেয়া সম্পৰ্ক আছে, তেনেহ'লে আপোনাৰ এইটো ঔষধি কাৰ্যকাৰী হয়। আৰু যদি আপুনি সঁচাকৈ এটা ছোৱালীক ভাল পায়, সেই ছোৱালীটো যদি আপোনাক কেইদিনমান ভাল পাই পেলাই আপোনাক এৰি থৈ গুচি যাব খোজে, তেনেহ'লে এইটো ঔষধি আপোনাৰ কাৰণে কাম হ'ব। আৰু চেম উল্টা ধৰণৰ যদি হৈ থাকে, এটা ছোৱালী এটা ল'ৰাক ভাল পায়, এই ল'ৰাটো যদি আৰু বেলেগ ছোৱালীৰ লগত সম্পৰ্ক থাকে, তেনেহ'লে এইটো ছোৱালী এই কাম কৰিব পাৰে। এইটো ঔষধি সেই ছোৱালীৰ কাৰণে বহুত কাৰ্যকাৰী হ'ব। এই ঔষধিটো আপোনাৰ শূন্যলতা ঔষধি হয়। এই ঔষধি গছটো লৈ পেলাই আপোনালোকে কি কাম কৰিব এই ভিডিঅ'ত ভালদৰে চাওক। স্কিপ নকৰাকৈ চাব। স্কিপ কৰিলে আপোনালোকে ভালদৰে গম নাপাব কেনেকুৱা কামটো কৰে। এইটো শূন্যলতা গছ। এই শূন্যলতা গছ, এইটো গছটো আপোনালোকে জানে, এই গছটোৰ কোনোদিন মৃত্যু নাই। এই গছটো কোনোদিনো নমৰে। আপোনালোকে গছটো ছিঙি পেলাই যদি বেলেগ গছত ঢলি মাৰি দিয়ে, তাতে গছটো হ'ব। এই গছটো বহুত উপকাৰী গছ হয়। এই গছটো বেলেগ গছৰ ওপৰত হয়। এই শূন্যলতা গছটোৰ 3টামান আগ ল'ব। আগ লৈ পেলাই আপোনালোকে এই আগৰ পৰা আপোনালোকে 3 ইঞ্চিমানকৈ ছিঙিব। ছিঙিলে হাফ ইঞ্চিকৈ 3টাৰ আগ ছিঙিব আৰু 2.5 ইঞ্চিকৈ বাকী থাকিব। এই 2.5 ইঞ্চি আপোনালোকে বটিব। বটি আপোনালোকে কাম সিন্দুৰ যে আছে, এই কাম সিন্দুৰ আৰু এই
শূন্যলতাৰ গছ 2.5 ইঞ্চিকে যে বটিল 3টা যিখিনি ৰস ওলায় এই কাম সিন্দুৰ লগত মিলাই আপোনালোকে কামটো কৰিব লাগিব। যদি ছোৱালী মানুহ হয় পিছফালে এই কাম সিন্দুৰেদি আৰু এই শূন্যলতাৰ গছ 2.5 ইঞ্চিকে যে আপোনালোকে ৰসটো বনাল মিলাই ফেলে ভালদৰে মিলাই ফেলে পিছফালৰ পৰা যাই ফেলে গাত চিটা মাৰি দিব আঙুলি দি চিটা মাৰি দিব। আৰু আপোনালোকৰ দিনটো শনিবাৰ হ'ব লাগিব বা মঙ্গলবাৰ হ'ব লাগিব। এই শনিবাৰ মঙ্গলবাৰে আপোনালোকে কামটো কৰিলে তেতিয়া আপোনালোকৰ কামটো কাৰ্যকাৰী হ'ব। এনেকুৱা যদি ল'ৰাৰ ক্ষেত্ৰতে হয় একে সেম কৰিব, ছোৱালীৰ ক্ষেত্ৰত হ'লে একে সেম কৰিব, আৰু যদি বিয়া পাতে তথাপি একে সেম, কোনো বিপৰীত নহয়, একে সেম কৰিব। আৰু ভালদৰে মনত ৰাখিব শনিবাৰ মঙ্গলবাৰে কামটো কৰিব লাগিব। আৰু এই 1/2 ইঞ্চিকে যে থাকিল এই 1/2 ইঞ্চিকে এটা মাদলিত তাবিজৰ ভিতৰত 3টা সোমাই ল'ব, সোমাই লৈ ফেলে গলত ওলমি ল'ব। আপোনালোকৰ 100% কাম হ'ব। এইটো এটা ভাল ঔষধি ঘৰুৱা পদ্ধতি টিপছ হয়। আপোনালোকে ব্যৱহাৰ কৰি পৰীক্ষা কৰি চাব, চাই ফেলে কাম হ'ব 100% গ্যাৰাণ্টি। আৰু যদি কাম নহয় মোক কমেণ্টত লিখি জনাব।